আজি ৰবিবাৰ যেহেতু ৰবিবাৰ বজাৰ হয় আমাৰ ওচৰতে আৰু আমি মাঘ বিহুৰ কাৰণে বজাৰ কৰিব যাব ওলাইছোঁ আৰু বিহুত যেহেতু পিঠা লাড়ু সকলোৱে বনায় আৰু সেইকাৰণে বজাৰ কৰিব যাব ওলাইছোঁ কিবা কিবি বস্তু আনিম আৰু আপোনালোকক কেনেকৈ যাওঁ দেখুৱাম আৰু বজাৰখনো অলপমান দেখুৱাম চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু আমি এতিয়া ঘৰৰ পৰা ওলালোঁ এই ৰাস্তাটাইদি যাই আছোঁ আমাৰ ৰাস্তাৰ ওচৰত ভাল ভাল এইটো হৈছে আমাৰ ৰাস্তা বজাৰত যোৱা এইজোপা কি ধুনীয়া ফুল ফুলি আছে ৰাস্তাত কি ধুনীয়া ফুল চাচোন আৰু আমি ইয়াতে ৰখিলোঁ মানে আমাৰ এজনে এটিএমৰ পৰা পইচা ওলাব যাই আছে আৰু এইটো হৈছে ফৰেষ্ট অফিচ এইবিলাক পিকনিক খাব গাড়ী আহি আছে ইমান গাড়ী আহি আছে আজি ৰবিবাৰ গছৰ বাগান কি গছ বা আজি খালে যাম কিবা গছৰ বাগান আৰু সৰু সৰু কি ধুনীয়া চিনাৰী ইয়াতে বহুত বা আমাক বোলে আজি অক্সিজেন খুৱাই লৈ যাব আজি মানে আমি বজাৰত বেলেগ ৰাস্তাই যাম আজি মানে ভিতৰে ভিতৰে লৈ আহিছে অক্সিজেন খুৱাই লৈ আহি আছে চাহপাত বাগানৰ মাজে মাজে যাম মানে আজি আমি বাবা কেনে ডেঞ্জাৰ ৰাস্তা গাটা গাটি ৰাস্তা বোলে এইবিলাক জংঘলেদি লৈ আহিছে ভাবি না ৰাস্তা ধুনীয়া দেখোন অক্সিজেন দে আৰু এইবিলাক বাগান এইবিলাক চব চব মানে চাহপাত মাজে মাজে গছবিলাক ৰুই যেতিয়া মানে
এইবিলাক এনেকৈ ৰুই দিয়ে সেয়ে আৰু এইবিলাক ইয়াতে পানীৰ পাইপ এনেকৈ ফিটিং কৰিব চাপাত বাগানত পানী দিবৰ কাৰণে এইবিলাক চাপাতৰ মাজে মাজে পানীৰ পাইপ ফিটিং কৰিছে ইমান ডাঙৰ চাপাত বাগান পানী মানে গাড়ী দি আনি দিয়াটো ইমান সম্ভৱ নহয় সেইকাৰণে মানে ব্যৱস্থা কৰিছে ভালে হৈছে কি নহওক আৰু কেনে ৰাস্তা দি আমি যাই আছে বাপৰে কাটা কাটি আৰু এইটো যে এইবিলাক কি গাছ কিহৰ বাগান বুলি কয় এইটো চিচু গছৰ বাগান এনে মানে চাপাতৰ মাজে মাজে এনে নেমুৰ গাছ আৰু কিবা কিবি গাছ ৰুই থয় চিৰিজ গাছ চাপাতৰ মাজে মাজে গানত যে আছে চিৰিজ গাছ এইবিলাক মানে মাজে মাজে বাগান এনেকৈ চিৰিজ গাছৰ নেমু গাছৰ কিবা কিবি গাছৰ বাগান আছে আৰু মানে ইমান গাছগিলা চিনি নাপাওঁ এইকেইটা গাহৰি জংলী গাহৰি হয় ভালকে দেখা নহ'লে কেমেৰাত আৰু আমি বাজাৰ আহি পালোঁ মানে নালগে আৰু যাতে আৰু আমি এইবাৰ ডালা চাংলি কিবা চাম কি ল'ম কিবা ল'ম আৰু এটা আৰু মানুহবিলাকে কৰি আছে আৰু আমি এতিয়া কিবা বজাৰ কৰিম নাৰিকল লওঁ ডালা ল'লোঁ কঠি ল'লোঁ নাৰিকল চুকা এতিয়া আমি নাৰিকল লওঁ এনেকৈ যাই আছোঁ নাৰিকল ল'ব আহি আছে পাপা নালাগে আৰু আমি এতিয়া কুচিয়া আৰু আমাৰ মুৰলী এতিয়া বেদনা লৈ আছে ফল মূলৰ দোকানৰ পৰা আমি বজাৰ ষাঠি টাকা দিম দি একযোৰা আৰু আমি এতিয়া নাৰিকল লৈ আছোঁ যাই আছোঁ মানে বজাৰ কৰা হোৱাই নাই চাচোন চলিটোৰ কাণ্ড কাৰখানা আৰু আমি এতিয়া ঘৰত যাই আছোঁ একজনে চব মানে আমি বজাৰ কিবা কিনি লৈছোঁ বিহুৰ বজাৰ আৰু এতিয়া আমি ঘৰত যাওঁ আৰু কি কি ল'লোঁ চাই দেখুৱাম আপোনালোকক এইবিলাক গাড়ী ভিত্তিক খাবা আহি আছে ইমান গাড়ী পুৰা মানি বেগ খালী আৰু কি কি আনছো আমি দেখুৱাম এই যে প্ৰথমতে এইখান ডালা তাৰপিছত কি আনছো
এইটো নাৰিকল চুকা চাটনি হয় তাৰপিছত নাৰিকল দুটা একজোৰা এটা কি আছে বা এতিয়া চাং ইয়াতে আমাৰ শ্ৰীয়াজৰ কাৰণে বেদনা বেদনা পিঁয়াজ এইটো বেদনা তাৰপিছত আমাৰ প্লাষ্টিকে খোলা খাই গ'ল বিলাহী ইয়াতে ভুজিয়া আছে ভুজিয়া চাহৰ লগত খাব কাৰণে ইয়াতে হ'ল এইটো মিঠাতেল এইটো সূতা আৰু ইয়াতে কি বা আছে আদা আৰু ৰগুন ইয়াতে আদা আৰু ৰগুন আছে অলপমান দেখাই নাম খুলি মানে ইয়াতে আদা আৰু ৰগুন আছে আৰু ইয়াতে আছে ব্ৰইলাৰ মাংস ইয়াতে ব্ৰইলাৰ মাংস আছে এই যে মাংস আৰু আমাৰ এইটো পিঁয়াজ খৰি চৰি পিন্ধি পুৰা তাত খৰিটো দেখাই দিচোন পাপা একবাৰ ভিডিঅ'ত খৰিটো দেখাই দি এই যে খৰি আনছে বাজাৰৰ পৰা আছে